Hello everyone, welcome back to my YouTube channel Hagorika's Vlog 1. আৰু আজি বাছৰ পৰা আমাৰ ভিডিওটো আৰম্ভ কৰিলো। এই ভিডিওটো অলপ পুৰণি হৈছে, দিম বুলি ভাবিছিলো, দিয়াই হোৱা নাছিল। এয়া জেঠিমা আৰু মা লিপষ্টিক লগাই আছে দেখিছেনে? আৰু ইমান ধুনীয়া ধাননি পথাৰ আৰু এইফালে খেতি কৰিছে আৰু বাছৰ পৰা নামি আমি ৰিক্সাতকে গৈ আছো। কলৈ গৈ আছো ভালদৰে সম্পূৰ্ণকৈ চাই থাকক। আমি গৈছো নলবাৰী খাটকত্ৰা বিয়া খাবলৈ। এয়া বিয়া ঘৰলৈ গৈছো, তুলনি বিয়া খাবলৈ গৈছো আৰু ইমান মানুহ দেখিছেনে? এয়া ৰভাতলি পালো আৰু এতিয়া ভিতৰলৈ সোমাই যাও বলক। আমি ৰাতিপুৱাই গৈছিলো যে সেইকাৰণে কোনো মানুহ অহাই নাছিলে। আৰু এইফালে আমাৰ কইনাজনী ইমান ধুনীয়া লাগিছে নহয়নে তাইক? আৰু চাৰিওফালে হুলস্থুল হৈ আছে, জানেইতো বিয়াৰ পৰিৱেশ। আৰু এইফালে আমাৰ এইটো মাহী টিকিলি আৰু মাতিলে কাৰো তাতে নাযায় দেখিছেনে? অশান্তি কৰি আছে। এইফালে আছে কইনাৰ ভনীয়েক আৰু কইনাৰ ভনীয়েকেও মেকআপ কৰি আছে, যিহেতু বায়েকৰ বিয়া মেকআপটো কৰিবই লাগিব। আৰু এয়া কইনাজনী সজা আছে মাহীয়েকে। এইফালে ইজনী মই আৰু আমাৰ বা আছে, ৰ'ব দেখাই দিছোঁ আপোনালোকক। বা আৰু জেঠিমা একেলগে আহিছোঁ আমি। বায়ে আকৌ লাজেই কৰে ভিডিঅ'ত ওলাবলৈ। এইফালে ৰন্ধা আৰম্ভ হ'লে আৰু খাটকত্ৰা ফালে এনেদৰে ডাঙৰ পুখুৰী আছে, দেখিলে ভাল লাগি যায়। আৰু ইয়াতে মাছে পুৰা কুলকুলা আছে, যিহেতু ইয়াতে মাছ পোহে। লাহে মানুহেৰে উপচি পৰিল ৰভাতলিখন। আমি 4 নম্বৰ টিপত বহিলো আৰু দেখিছেনে মানুহ জাগাই নাপায়। বহুত মানুহ নিমন্ত্ৰণী দিছে যে সেইকাৰণে এতিয়া গৈ আছো আৰু ঠাই ল'বলৈ। এইফালে মা বহিছে আৰু এইফালে বহিছে আমাৰ মৰম লগা জেঠা। আৰু আমি এতিয়া ভাতটো খাই লওঁ আৰু মানুহ আহি আছে, খাই আছে, গৈ আছে, একদম হুলস্থুল পৰিৱেশ। আৰু আমিও ভাতটো খাই উঠিলোঁ আৰু অলপ দেৰি পিছত আমি এনেদৰে গুচি আহিলোঁ। কইনাজনীকে ভালদৰে দেখুৱাই নহ'ল দেখিছেনে? পাহৰিয়ে থাকিলোঁ ভিডিঅ' কৰিবলৈ। সেইখিনি টাইমত বহুত ভিৰ হৈছিল যে সেইকাৰণে আৰু পাহৰিয়ে থাকিলোঁ। এতিয়া আমি বেটাৰী ৰিক্সাত আহি আছোঁ এনেদৰে। আৰু দেখিছেনে মই যে কৈছিলোঁ পুখুৰী ডাঙৰ এই পুখুৰী এনেকৈ আছে। আমি ৰিক্সাৰ পৰা নামিলোঁ। এয়া নলবাৰী গণেশ মন্দিৰ, আপোনালোকক ভালদৰে এবাৰ দেখাই দিওঁ ৰ'ব। এইখিনি ঠাই মোৰ বহুতেই প্ৰিয়, কিয় নাজানো। নলবাৰী গণেশ মন্দিৰটো আপোনালোকে কোনে দেখা পাইছে কমেণ্ট কৰিবচোন। আৰু আমি গুৱাহাটী ৰিটাৰ্ণ আহিম বুলি ভাবিও আহিব নোৱাৰিলোঁ, কাৰণ ছানডে কাৰণে বহুত গাড়ী কমে আছিলে। সেইকাৰণে জেঠিমাহঁতৰ লগত আহিব লগা হ'ল। এয়া বহুত দিনৰ পিছত লগ হোৱাৰ কাৰণে সকলোৱে কথা পাতি আছে আৰু আজিলৈ আহিলোঁ, বাই।